Hey everyone, পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল পাহেছ ৱৰ্ল্ডলৈ। আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছো। আজি আপোনালোকক দেখুৱাম মই দিনটো একাপ বিশেষ চাহেৰে আৰম্ভ কৰোঁ। আহকচোন চাওঁ কি চাহেৰেনো মই মোৰ দিনটো আৰম্ভ কৰোঁ। মই মোৰ চাহ কাপৰ বাবে ব্যৱহাৰ কৰিছো তেজপাত। তেজপাত কেইখিলা কাটি লম। চিগিও দিব পাৰে। 4 খিলা লৈছো তেজপাত। আৰু লৈছো 1 টুকুৰা দালচেনি। মাংসত যেটা ব্যৱহাৰ কৰোঁ গৰম মছলা দালচেনি। অলপ জিৰা। এটা বাচনত লৈ লৈছো আটাইখিনি আৰু ইয়াতে মই 1 লিটাৰ পানী। আটাইখিনি মই এতিয়া ভালদৰে উতলিব দিম। এয়া গেছত বহাই দিছো মই আটাইখিনি আৰু ভালকৈ 10 মিনিট মান উতলিব দিম। তাৰ পাছত মই এখিনি সেকি লম। সেকি মই খালি পেটত এবাৰ খাওঁ। তাৰ পাছত দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ আধা ঘণ্টা মান আগত আৰু আবেলি 1 গিলাস খাওঁ। 1 লিটাৰ পানী মই দিনটো শেষ কৰি দিওঁ। এয়া পুৰা উতলি আছে। বস্তুখিনি ভালকৈ তাৰ পৰা ৰসটো ওলাই আহিব লাগিব। যেনে তেজপাতৰ পৰা তাৰ ৰসখিনি অথবা দালচেনি জিৰা আটাইখিনি ভালকৈ তাৰ ৰসটো ওলাই হলেকে মই 10-12 মিনিট মান উতলাই লম। এতিয়া মই আপোনালোকক জনাম মই বিশেষ চাহকাপ কিহৰ কাৰণে খাওঁ বা কিহৰ কাৰণে বনাইছো। মই প্ৰায় ব্যৱহাৰ কৰোঁ। যোৱা 6 মাহৰ পৰা মই ব্যৱহাৰ কৰি আহিছো কিয়নো মই মোৰ weight অথবা fats কমাব বিচাৰো। সেয়েহে মই এনেদৰে যোৱা 6 মাহৰ পৰা ব্যৱহাৰ কৰি আছো আৰু মই সুফল পাইছো। আপোনালোকে যদি কোনোবাই বিচাৰে মানে আজিকালি এইটো কমন সমস্যা fats কমোৱা বা weight কমোৱাটো বহুতেই বিচাৰে। আপোনালোকে এনেদৰে খাব পাৰে। সঁচাকৈ কৈছো সুফল পাব। ময়ো পাইছো। মোৰ চাহকাপ উতলি আছে। ভালদৰে উতলিব দিম 10 মিনিট মান সময়। তাৰ পাছত মই সেকি লম। সেকি লৈ অলপ ঠাণ্ডা হ'ব দিম। ঠাণ্ডা মানে কুহুমীয়া যেতিয়া হ'ব কুহুমীয়া গৰমে মই খাম। তাৰ পাছতহে মই বেলেগ কাম কৰিম। ব্ৰেকফাষ্ট বনাম বা বেলেগ বস্তু খাম। আগতে মই এই চাহকাপ খাই ল'ব লাগিব। ৰেডি হৈ গৈছে। মই এতিয়া চাকি লম। এইখিনি বস্তুখিনি যে যিখিনি ৰৈ গৈছে এইখিনি নেক্সট ডে ব্যৱহাৰ কৰিব পাৰে। ভালদৰে থৈ দিব লাগে। ফ্ৰিজত ভৰাই থৈ দিব পাৰে। এবাৰ এনেকৈ ভালকৈ থৈ দিলে বেয়া হৈ নাযায়। থৈ দি নেক্সট ডে ব্যৱহাৰ কৰিব পাৰে। মই থৈ দিওঁ 2 দিন ব্যৱহাৰ কৰোঁ। এতিয়া গ্লাছ এটাত বাকি লম আৰু ঠাণ্ডা হ'বলৈ দিম। গৰম হৈ আছে নহয় ঠাণ্ডা হ'বলৈ দিম। তাৰ পিছত খাই দিম। এয়া খাবলৈ লৈছো। খাবলৈ ইয়াৰ গোন্ধটো খাওঁতে অভ্যাস হৈ গৈছে। ভালে লাগে বেয়া নাপাওঁ। ধুনীয়া গোন্ধ এটা আহে যিহেতু তেজপাত আছে দালচেনি আছে আৰু জিৰা খাবলৈ ভালে লাগে। আপোনালোকেও চেষ্টা কৰি চাব পাৰে। এদিন দুদিন ব্যৱহাৰ কৰিলে নহ'ব। সকলো বস্তুৰ এটা সময় থাকে। সকলোকে এটা সময় লাগে। মই ব্যৱহাৰ কৰা 6 মাহ হৈছে আৰু মই সুফলো পাইছো। পুৰুষ মহিলা উভয়ে ব্যৱহাৰ কৰিব পাৰে যদিহে নিজৰ weight loss কৰিব বিচাৰে তেতিয়া। আৰু যিসকলে মা হৈছে মানে আফটাৰ ডেলিভাৰী যিহেতু অলপ weight বাঢ়ে অথবা fats হয় তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। সুফল পাব। মই কৰি আছো। শেষ হৈছে অলপ আছে আৰু এইখিনি কমপ্লিট কৰি মই যাম ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ। ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু যদি চাই ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাব। শেষলৈকে চাই থাকক।
ভাত বনোৱাৰ আগতে আমি খাই ল'লোঁ কঁঠাল। মামাহঁতৰ ঘৰৰ পৰা দিছিলে এয়া কঁঠাল আমাক। যিহেতু বতৰৰ ফল সেয়েহে সকলোৱে অলপ অলপ খাই ল'লোঁ। আজি দুপৰীয়া সাজত বনাবলৈ লৈছোঁ ৰঙালাও আৰু মাছৰ জোল। ৰঙালাও মিডিয়াম চাইজৰ ৰঙালাও এটাৰ 4 ভাগৰ 1 ভাগ কাটি ল'লোঁ, লগত মিডিয়াম চাইজৰ 3টা আলু কাটি লৈছোঁ। আৰু ইয়াৰ বাবে লৈছোঁ পিঁয়াজ, মিডিয়াম চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ, আৰু লৈছোঁ জিৰা পিচি লৈছোঁ, আৰু এইটো হৈছে আদা নহৰুৰ পেষ্ট। কেৰাহীত জোখমতে তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাত অকণমান পাঁচফোৰণ দি ল'ম। এয়া তেল গৰম হোৱাত তেলত দিলোঁ পাঁচফোৰণ। তেলত পাঁচফোৰণ ফুটাই ল'লোঁ। এতিয়া ইয়াত দিছোঁ পিঁয়াজখিনি ভালকৈ ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। পিঁয়াজখিনি অলপ অলপ ৰঙচুৱা হোৱাত ইয়াত দিলোঁ মই আদা নহৰুৰ পেষ্টখিনি। এইখিনিও ভালকৈ ভাজি ল'ম। পিঁয়াজ আৰু আদা নহৰুখিনি প্ৰায় ৰঙচুৱা হৈ আহিছে। আৰু ইয়াত দিম এতিয়া মই পিচি থোৱা জিৰাখিনি। মই গোটা জিৰা পিচি লৈছোঁ। জিৰা পাউডাৰো ব্যৱহাৰ কৰিব পৰা যায়। আটাইখিনি অলপ ৰঙচুৱা হোৱাকৈ ভালদৰে ভাজি ল'ম। এতিয়া ইয়াত কাটি থোৱা ৰঙালাও আৰু আলুৰ টুকুৰাখিনি দি দিছোঁ মই। ভালকৈ তেলত ভাজি ল'ম। ৰঙালাওখিনি মই মিডিয়াম চাইজত কাটিছোঁ। বেছি সৰুকৈ কাটিলে আটাইবোৰ গলি যায়। মই আটাইবোৰ গলি যাবলৈ নিদিওঁ, নহ'লে তৰকাৰীখন বেছি গোটা হৈ যাব। সেয়েহে মই মিডিয়াম চাইজত কাটি লৈছোঁ। এতিয়া দিছোঁ প্ৰয়োজন অনুসৰি নিমখ। যিহেতু এইখন মাছৰ জোল হ'ব, সেইকাৰণে নিমখ জোলত যিমানখিনি প্ৰয়োজন হয় সিমানখিনি দিছোঁ। লগত হালধি দিলোঁ। এতিয়া আটাইখিনি ভালকৈ লাৰি দিম। আটাইখিনি ভালকৈ মিলাই ল'লোঁ, আৰু গেছৰ জুইটো ল' ফ্লেমত ৰাখি এইখিনি মই 3 পৰা 4 মিনিটমান সময় সিজিবলৈ এৰি দিম। ঢাকোন খুলি এইখিনি পুনৰ লাৰি দিম। লাৰি যদিহে লাগি যায় তেতিয়াহ'লে অলপ পানী দি ল'ব পাৰে সামান্য পৰিমাণে। মই পানী এতিয়া ব্যৱহাৰ কৰা নাই। এইখিনি পুনৰবাৰ আগৰ দৰেই ঢাকোন লগাই আৰু 3 বা 4 মিনিটমানৰ সময়ৰ কাৰণে সিজিবলৈ দিম। ৰঙালাও ভাজি থকা অৱস্থাত ঢাকনখন খুলি দিওঁতে মোবাইলৰ কেমেৰাত অকণমান ভাপ লাগি গ'ল, সেয়েহে অলপমান ঘোলা ঘোলা ধৰণে আহিছে। এতিয়া মই
চাইছোঁ অলপ অলপ সিজি গৈছে, অলপ অলপ মানে প্ৰায়খিনি সিজি গৈছে। এতিয়া ইয়াত মই ব্যৱহাৰ কৰিছোঁ গৰম পানী। মই যিকোনো তৰকাৰী বা আঞ্জা যিয়ে নবনাওঁ কিয় মই সদায় গৰম পানী ব্যৱহাৰ কৰোঁ। প্ৰয়োজন অনুসৰি ইয়াত মই গৰম পানী দিলোঁ আৰু পুনৰবাৰ অলপ সিজিবলৈ দিম। পানীখিনি ভালদৰে মিলি গ'লে অৰ্থাৎ উতল আহিলে মই ইয়াত দিম আগতেই ভাজি ৰখা মাছখিনি মই আগতেই ভাজি ৰাখিছোঁ। উতলিছে। এতিয়া মই মাছখিনি দি দিম। আঞ্জাখন যিহেতু উতলি আছে ধুনীয়াকৈ, সেয়েহে মই ইয়াত মাছখিনি দি দিম আৰু প্ৰায় 3 বা 4 মিনিটমান সময় মই মাছখিনি ভালকৈ আঞ্জাত সিজিবলৈ দিম। পুনৰ ঢাকোন লগাই দিছোঁ। মই অলপ অলপ ৰঙালাও ভাঙি দিছোঁ যাতে আঞ্জাখন অকণমান ডাঠ হয়, নহ'লে পানী পানী হৈ থাকিব। আলুটো ভঙা নাই, আলুটো ভাঙি দিয়া নাই, কেৱল ৰঙালাও অলপ অলপ ভাঙি দিছোঁ, তেতিয়া আঞ্জাখন অলপ ভাল লাগিব। এতিয়া দি দিছোঁ মাছখিনি, ভাজি ৰখা মাছখিনি। মাছ দিয়াৰ পিছত 3 পৰা 4 মিনিটমান সময় মই পুনৰ উতলিবলৈ দিলোঁ। হৈ গৈছে প্ৰায়। এতিয়া মই শেষত ইয়াত ব্যৱহাৰ কৰিম মান ধনিয়াৰ পাত। আপোনালোকে সকলোৱে হয়তো মান ধনিয়া চিনিয়ে পায়। ইয়াত মই ব্যৱহাৰ কৰিম মান ধনিয়াৰ পাত, কাটি ৰাখিছোঁ। মান ধনিয়াৰ পাতখিনি দিয়াৰ পিছত মই গেছৰ জুইটো বন্ধ কৰি দিম আৰু ঢাকোন লগাই দিম যাতে ধনিয়াখিনি অলপ অলপ গৰমত সিজি যায় আৰু তাৰ গোন্ধটো ধুনীয়াকৈ ওলায়। আমাৰ মাছৰ জোলকণ ৰেডি হৈ গ'ল। এয়া দেখিছেই নহয়। মাছৰ জোলখন খাবলৈ সঁচাকৈ খুবেই ধুনীয়া হৈছিল। আমি দুপৰীয়াৰ ভাত পানী খাই কৰি আজৰি হ'লোঁ। এইখিনি সময়ত মই কেমেৰা কৰা নহ'ল। ইয়াৰ মাজতে আপোনালোকৰ মাজলৈ মই আজি লৈ আহিছোঁ এটি চিনাকি পৰ্ব। আহকচোন আজি আমাৰ ঘৰৰ এজন সদস্যৰ সৈতে আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ। চিনাকি হৈ কেনে লাগিল জনাবলৈ নাপাহৰিব কিন্তু। তলত কমেণ্টত জনাব আমাৰ ঘৰৰ সদস্যজনৰ সৈতে চিনাকি হৈ কেনে লাগিল। আহক তেনেহ'লে। এইয়া শুই আছে পাহি। পাহি হৈছে মোৰ ছোৱালী আৰু পাহিৰ বয়স হৈছে 10 মাহ কমপ্লিট হৈছে। এতিয়া 11 মাহ চলি আছে। পাহি টোপনিত লালকাল আৰু মই ভিডিঅ' কৰি আছোঁ। পাহিৰ টোপনিৰ পাছত এয়া উঠিলে, উঠাৰ ফটো এখন আগবঢ়ালোঁ আপোনালোকলৈ। পাহি টোপনিৰ পৰা উঠি বিচনাতে খেলিবলৈ আৰম্ভ কৰিছে। মই মোৰ চেনেলটোৰ নাম ৰাখিছিলোঁ পাহিজ ৱৰ্ল্ড আৰু এই নামটো নামাকৰণ কৰিছিলোঁ মই মোৰ কণমানি ছোৱালীজনীৰ নামেৰে। অহা ছেপ্টেম্বৰ মাহত পাহিৰ 1 বছৰ কমপ্লিট হ'ব। পাহি আৰু মই ফুৰিবলৈ আহিছোঁ। আমাৰ সন্মুখৰ পথাৰখনতেই বহুত পানী হৈ আছে, তাকে চাবলৈ আহিছোঁ। এয়া চাওকচোন কিমান পানী হৈছে। এই আমাৰ অলপ চলপ কঠীয়া ৰোৱা হৈছিলে, কিন্তু পানীত একদম ডুবি আছে। বহুত পানী হৈছে।
আজিৰ ব্লগটো ইমানতেই সামৰণি মাৰিলোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু যদিহে মোৰ চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই, বাই বাই কৈ দিয়াচোন, বাই বাই কৈ দিয়া, বাই বাই। নোকোৱা, একো নোকোৱা, বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়াচোন, কৈ দিয়াচোন। আজি ব্লগটি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।